এতিয়া অহা কালিৰ পৰা আমি উত্তৰ পূৰ্বৰ সকলো ৰাজ্যৰ দুৱাৰ অসমলৈ আমি মুকলি কৰি দিম। মানে অহা কালি ৰাতিপুৱাৰ পৰা যোনে যেনেকে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ পৰা আহিব খোজে তেওঁলোক আহিব পাৰে। কোনো পাছ নালাগে, কোনো একো নালাগে। উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰসমূহক আমি জনাই দিছোঁ যে we have opened our border with all northeastern states. So they can just come in. ইয়াত আৰু কোনো পাছ নালাগে, ক'তো লিখা লিখি কৰিব নালাগে, একো কৰিব নালাগে। আপোনালোক অসমলৈ আহক। অহাৰ লগে লগে জিলাৰ সীমান্তত আমি আপোনালোকৰ স্বাস্থ্য পৰীক্ষা কৰিম আৰু আমি যাক যেনেকে প্ৰয়োজন হোম কোৱাৰেণ্টাইন, ফেচিলিটি কোৱাৰেণ্টাইন বা আন ধৰণৰ হস্পিটাললৈকে লৈ যোৱাৰ যিটো ব্যৱস্থা সেইটো আমি হাতত ল'ম। So this is the first announcement. Of course, ৰাতি 7টা বজাৰ পিছত নাহিব, কাৰণ 7টাত অসমত আমি কাৰফিউটো 6টাতে ইম্প'জ কৰিম বুলি ভাবিছোঁ। আমি 6 to 6 কৰিম বুলি ভাবিছোঁ ইনষ্টেড অফ 7 to 7। সেইকাৰণে এনেকে আহিব যাতে 6 বজাৰ আগত অসমত আপোনালোক সোমাব পাৰে। Is it clear? Second, ভাৰতৰ বিভিন্ন ৰাজ্যত উত্তৰ পূৰ্বক বাদ দি ভাৰতৰ বিভিন্ন ৰাজ্যত যিসকল ব্যক্তি বাস কৰি আছে আৰু অসমলৈ উভতি আহিব খোজে তেওঁলোকে এই নম্বৰটোত হোৱাটছআপ কৰিব লাগে। মিছ কল দিব লাগে। হোৱাটছআপ নহয়, মিছ কল। আৰু এবাৰ কৈ দিছোঁ, হোৱাটছআপ নহয়, মিছ কল। জাষ্ট মাত্ৰ এটা মিছ কল কৰিব। নম্বৰটো হ'ল 7428159966। So এই নম্বৰটো আজিৰ পৰা আপোনালোকে মিছ কল দিয়ক। এই মিছ কল দিয়াৰ লগে লগে 48 ঘণ্টাৰ ভিতৰত, খুব ভালকৈ শুনিব, আৰু এজন মানুহে 200 বাৰ 100 বাৰ মিছ কল দিব নালাগে, মাত্ৰ এবাৰ মিছ কল দিয়ক আৰু 48 ঘণ্টা সময় ধৈৰ্যৰে আপোনালোকে অপেক্ষা কৰক। আপোনালোকলৈকে এটা লিংক যাব। এই লিংকটোত আপোনালোক কোন ৰাজ্যৰ পৰা আহিব, ক'লৈকে যাব, ক'লৈকে আপোনালোক ৰেলত আহিব খুজিব, বাছত আহিব খুজিব, নিজৰ গাড়ী লৈ আহিব খুজিব, এইখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ তথ্য যি আমি বিচাৰিম সেই তথ্যখিনি লিপিবদ্ধ কৰি আপোনালোকে আমালৈকে লিংকটো পঠিয়াই দিয়ক। এই লিংকটো স্বাস্থ্য বিভাগে নহয়, অসম পুলিচে এই গোটেই কাৰ্য ব্যৱস্থা পৰিচালনা কৰিব। অসম পুলিচৰ নোডেল অফিচাৰ হিচাপে এডিশ্যনেল ডিজি জিপি সিং আৰু হৰমিত সিং, এই দুইগৰাকী ব্যক্তিয়ে নোডেল অফিচাৰ আৰু অল্টাৰনেট নোডেল অফিচাৰ হিচাপে এই দুইগৰাকী ব্যক্তিয়ে কাম কৰিব। আৰু অসম পুলিচৰ পৰা আপোনালোকলৈকে কমিউনিকেশ্যন যাব যে আপোনালোক কেতিয়া আহিব, বা ট্ৰেইন ঠিক হৈছে, বাছ ঠিক হৈছে, যি ধৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰে সেই খবৰ আমি তেওঁলোকক জনাম, তেওঁলোক আহিব পাৰিব। এতিয়া এছাম ব্যক্তি আছে, যিছাম ব্যক্তিয়ে 2,00,000 টকাৰ আৰ্থিক সাহায্যৰ বাবে আগতেই 9615471547ত মিছ কল দি থৈছে। তেওঁলোকে ইচ্ছা কৰিলে দ্বিতীয়বাৰ মিছ কল নিদিলেও হ'ব। দিয়াত আপত্তি নাই, কিন্তু নিদিলেও হ'ব। So 9615471547 যিটো আমি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আগতে আমি কৰিছিলোঁ, তেওঁলোকৰ ওচৰলৈকে লিংকটো অট'মেটিক 48 ঘণ্টাত গুচি যাব। So তেওঁলোকে নতুনকৈ হোৱাটছআপ বা নতুনকৈ তেওঁলোকে মিছ কল নিদিলেও হ'ব, তেওঁলোকলৈকে কমিউনিকেশ্যন বা লিংকটো নিজে নিজে গুচি যাব। এইখিনি কাম 48 আৱাৰ্ছৰ ভিতৰত কৰিব লাগিব।
মিছ কল দিয়ক, এটা মিছ কল দিয়ক, দুটা তিনিটা দিব নালাগে। এটা মিছ কল দিয়ক 7428159966